লাগিলে বুকুতে জুই চাগে তই আছিলি কলিজাতে হৈ ৰৈ 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 তোলৈ চাম ৰৈ 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 তোলৈ চাম। এই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভালেই আৰু আমিও ঠিকেই আছোঁ। এইফালে আমাৰ বেটি ওলাই আৰু ডাঙৰ বেটি ওলাই আছে। আমি এতিয়া ন ছোৱালী চাবলৈ যাম। এই আমাৰ গাঁৱৰ ভাইটি এজনে কালি ছোৱালী আনিলে, তালৈ বুলি ওলাইছোঁ আৰু এতিয়া যাত্ৰা আৰম্ভ কৰিম। আমি বাগানৰ মাজে মাজে আহি আছোঁ। দৰা ঘৰ পাণগৈ এতিয়া আমি কেইজনী আহি আছোঁ। দৰাৰ দেউতাকৰ গা ভাল নাছিলে, এতিয়া ভাল পালেগৈ আৰু লাহেকৈ। পোৱালিকেইটা কিনি গ'ল, এইকেইটা পোৱালি। ভাইটিও মাংস কুটি শেষ কৰিলে। এতিয়া আমাৰ নকইনা তিনিচুকীয়া কি আছিলে বৰজাল থলীৰ পৰা আহিছে কালি। লক্ষ্যজ্যোতি বাইটি আনিছে। ইফালে আমাৰ নয়নমণি ব্যস্ত, মাংস কুটি আছে। জলকীয়া আইটেম বনাব হেনো তাই। ৰান্ধনি হৈছে আৰু এইফালে ককমেনা। ইফালে ভিতৰত বনিছে জ্বলাই দিম। ইফালে মইনাহঁত খোৱাত ব্যস্ত, ইফালে দদাহঁত খোৱাত ব্যস্ত হৈ আছে। আৰু শেষত আমি বিলনীয়া কেইজনী বহি খাইছোঁ একেলগত। ইফালে আমাৰ লগত নকইনাও বহিছে, তলমূৰ কৰি খাই আছে। লেখো